তো ৰাইজসকল আজি হৈছে 5 জুন মানে বিশ্বৰ পৰিৱেশ দিৱস। তো গতিকে ওলাই লৈছোঁ দিয়ক বজাৰলৈ বুলি, মানে এটা পুলি আনিব লাগে আৰু ধুনীয়াকৈ ৰুব লাগে। মোৰ কাম আজি সেইটোৱে। তো কেনেকুৱা কি হ'ল চাওক। তো ৰাতিপুৱা 9 বজাত ওলাই আছোঁ বজাৰলৈ বুলি, আৰু এতিয়া বজাৰ যাওঁ আৰু মই ভাবিছোঁ এটা লেচু পুলি ৰুওঁ, গম পাইছে। তো তেনেকৈ বজাৰলৈ বুলি আহিলোঁ আৰু তামাম ভিৰ আজি বজাৰ, কি ক'ব। বাৰু দোকানখন আহি পালোঁ আৰু ধুনীয়াকৈ লেচু পুলি এটা চোৱাত লাগে। বাৰু ধুনীয়াকৈ পইচা পাতি দিলোঁ আৰু বিশেষ বজাৰ একো নাই, আজি পৰিৱেশ দিৱস গতিকে পুলি এটাকে ল'লোঁ। পিছবেলা আহিম চাগে বেলেগ বজাৰ কৰিব, কিন্তু বৰ্তমান পৰিৱেশ দিৱস বুলি পুলিটো লৈ ঘৰ আহি পালোঁ। আৰু আহি পাই এতিয়া মই চিন্তা কৰাত লাগিছে পুলিটো ক'ত ৰোৱা যায়। তো তেনেকৈ বুলি ভাবি থাকিলে নহ'ব, তাতে জেগা উলিয়াব লাগিব। গতিকে পুলিটো ওচৰলৈ নি গাঁত খনাত লাগিলোঁ, মানে এইখন জেগাই বেছ হ'ব। চাওক পুলিটো আনিলোঁ, যেনিবা গাঁত খান্দিলোঁ, আপোনালোককে দেখুৱাই ধুনীয়াকৈ ৰুলোঁ। তো ঠিক সেইটো নহয় যে ভিডিঅ' বনোৱাৰ পিছত আকৌ পুলিটো তেনেকৈ এৰি দিম, তো সেইটো নহয়। ধুনীয়াকৈ লালন পালন কৰিব লাগিব, তেতিয়া ই ডাঙৰ হ'ব, গম পাইছে। প্ৰথমতেতো মই গাঁতটো খান্দি ল'লোঁ আৰু মাটিখিনি উলিয়ালোঁ। তো তাৰপিছত এক জেগাত ধুনীয়াকৈ গোটালোঁ। তো তাৰপিছত তাৰ গোবৰ মিক্স কৰিলোঁ, তাৰপিছত আকৌ গাঁতটো পুতি দিলোঁ। তো তাৰপিছত তাৰ পৰা এটা গাঁত খান্দিলোঁ, তো তাতে পুলিটো ধুনীয়াকৈ ৰুওঁ আৰু, গম পাইছে। ফাইনেলি পুলিটো ৰুওঁ আৰু দিয়ক, চাব পাৰে এইবিলাক শিপাবিলাক তাৰপিছত মানে এইটো মানে নভগাকৈ ইয়াত দিব লাগিব, ঠিক আছে। চাব পাৰে শিপা এইফালৰ পৰা ওলাই আছে তল চাইডৰ পৰা। বাৰু ধুনীয়াকৈ আমি আৰু ৰোৱাত লাগিলোঁ আৰু মাটিখিনি ধুনীয়াকৈ তাত চপাই দিলোঁ। বাৰু আমাৰ পুলি ৰেডি হ'ল। বাৰু আপোনালোকক পুলিটোৰ বিষয়ে আপডেট দি থাকিম, মানে ধুনীয়াকৈ খিয়াল ৰাখিব লাগিব আৰু ধুনীয়াকৈ বাঁহেৰে এখন বেৰা দি দিলোঁ। বাই বাই।